আজি পাঠ কৰিব লৈছোঁ এটি সুন্দৰ কবিতা। কবিতাটো লিখি পঠিয়াইছে মঙলদৈৰ পৰা মানসজ্যোতি ডেকাই। সংগীতৰ কাম কৰিছে জনাৰ্দন জানে। আবৃত্তি প্ৰিয়ংকা প্ৰিয়ম্বৰা। আয়ো সোণজনী, তই আমাৰ বুকু সোধা কৰি গুচি গলি ন, চিৰদিনলৈ অজান ঠাইলৈ। সোণজনী অ', তোৰ দেউতাৰাহে আজি হিয়া ঢাকুৰি কান্দিছোঁ অ'। মাৰায়ো বৰকৈ কান্দি থাকে তই শোৱা বিচনাখনৰ ফালে চাই। তই পঢ়া টেবুলখনলৈ চালে বুকুখনে বৰকৈ খুন্দা মাৰি ধৰে। সোণজনী অ' আই তেজস্বিতা, তই কুশলে আছানে? তই নোহোৱা বেদনাই বৰকৈ আমনি কৰে। তই নোহোৱাৰ বেদনাই আমাৰ মন শোকস্তব্ধ কৰি তোলে। আয়ো আমাক এৰি গুচি গলি ন।